दिनै मुलुगनां आबहावा सानखौ गरेस्वरनि लाइमोन समाज सिबियारि लोगोसे सपर्ट एयार इन्जिनियार कुलदीप राजबंशीनि दैदेननायाव फालिदों। मुलुगनां आबहावा साननि लोब्बायै दिनै गरेस्वरनि 30 बिसना गोनां देहा फाहामसालिनि ग्रीन गरेस्वर समायना गरेस्वर थांखिजों बिफां गायनाय जादों। बिफां गायनाया आबहावा रैखाथिनि बिथिङावल' मोनसे खामानि नङा, इयुन जोलैफोरनि थाखाय गोग्गो बार, जिब आरो मोनसे जिउगोनां मिथिंगायारि आबहावाखौ दिन्थिनायाबो मोनसे गिदिर बिबान। आबहावा सान फालिनायनि लोब्बायै कुलदीप राजबंशीआ बुंदों दि बेफोरबायदि नाजानाया समाजखौ बांसिन सांग्रां, बिबान गोनां आरो आबहावाखौ सोमखोर खालामगोन होननानै। दिनैनि बे हाबाफारियाव बाहागो लायो गरेस्वर खाजोना बेंखन मावखुलिनि मावख'गिरि त्रिलिना थाइट, गरेस्वर ओनसोलनि गुबुन गुबुन आफादफोरनि बिबानगिरिफोर, बैसो जानाय नोगोरारिफोर आरो गुबुन गुबुन समाजारि आफादफोरनि सुबुंफ्रा बाहागो लादोंमोन। আজি বিশ্ব পৰিৱেশ দিৱস। আজি সকলো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হওক, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন সকলোৱে মিলি পেলাই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ আমি। ইয়াতে মই আজি আহিছোঁ, এতিয়া বৰ্তমান আছোঁ এই কুলদীপ ৰাজবংশী তেখেতৰ এটা উদ্যোগত আয়োজন কৰা এটা অনুষ্ঠান, আৰু ইয়াৰ জৰিয়তে মই সকলোকে গুৰেশ্বৰবাসীক আহ্বান জনাইছোঁ এইবাৰ যি বিশ্ব পৰিৱেশ দিৱসৰ যোনটো থিম যে বিট প্লাষ্টিক পলিউশ্যন, আমি প্লাষ্টিক পলিউশ্যন একেবাৰে নিশেষ কৰিব লাগে। গতিকে সেই মৰ্মে আমি সকলো গুৰেশ্বৰবাসী ৰাইজক আহ্বান জনাইছোঁ যে প্লাষ্টিক বেষ্ট যি জেনেৰেট হয় ঘৰে ঘৰে ছেগ্ৰিগেট কৰিব লাগে, বেলেগ ডাষ্টবিন ব্যৱহাৰ কৰিব পাৰে, আৰু য'তে ত'তে ৰাস্তাত পেলাব নালাগে। মৰ্টনৰ বাকলি খাব, চিপছৰ বাকলি সেইবিলাক ৰাস্তাত পেলাব নালাগে, ড্ৰেইনত পেলাব নালাগে। ড্ৰেইনত পেলাই কি হয়, ক্লগ হয় আৰু আমাৰ ৱাটাৰ লগিঙৰ প্ৰব্লেম হয়। সেইখিনি আকৌ চাফা কৰিব লাগে। আপোনালোকে জানেই যে প্লাষ্টিক বহু বছৰলৈ মিলিয়নছ অফ ইয়াৰ্ছ তেওঁলোকে ডিজেনেৰেট নহয়। গতিকে প্লাষ্টিক ৰোধ কৰিব লাগে, আৰু সেইটো মিউনিচিপালিটি যোনটো ৱেষ্ট, আমাৰ যোনটো প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট, সেই নৰ্মছৰ অনুসৰি আমাৰ মেনেজমেণ্টৰ ল আছে, সেইমতে আমি সকলো গুৰেশ্বৰবাসী ৰাইজ সেইটোত আমি কোঅপাৰেট কৰি আমি সেইদৰে চলিব লাগিব। এটা নিকা আৰু উজ্জ্বল সেউজীয়া আমি গুৰেশ্বৰ কৰি তুলিব লাগিব, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি আমি গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত সেউজ গুৰেশ্বৰ সপোনৰ গুৰেশ্বৰ শীৰ্ষক বাক্যশাৰী সাৰোগত কৰি আমি এলানি কাৰ্যসূচী হাতত লওঁ, আৰু ইয়াত গুৰেশ্বৰৰ বিভিন্ন গণ্য মান্য জ্যেষ্ঠ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে, আৰু আমি প্ৰত্যেকে একোডাল বৃক্ষ ৰোপণ কৰোঁ ইয়াৰ চৌহদত। আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে আমি এখন সেউজীয়া আৰু সপোনৰ গুৰেশ্বৰ বিচাৰোঁ, য'ত এতিয়া আপোনালোকে গম পাইছে যে যি গোলকীয় উষ্ণতা বা গ্ল'বেল ৱাৰ্মিং যিটো হাৰত বাঢ়ি আছে, তীব্ৰ গতিত গৰম বৃদ্ধি পাই আছে, আৰু লগতে ভূমিস্খলনৰ পৰা আদি কৰি ডেজাৰ্টিফিকেশ্যন, লেণ্ড ডিগ্ৰেডেশ্যন, এইবোৰ সমস্যা আমি ভুগি আহিছোঁ। লগতে আমি দেখোঁ যে বানপানীৰ যি সমস্যা, আমাৰ ওচৰে পাঁজৰে বহুত বানপানীৰ সমস্যা আছে। এয়াও পৰিৱেশৰ ওপৰত পৰিৱেশৰ যিটো বেলেঞ্চ আছে, ভাৰসাম্য বিনষ্ট হোৱাৰ অন্য এক কাৰণ। সেয়ে আমি এক ক্ষুদ্ৰ পদক্ষেপ লৈছোঁ, বৃক্ষৰোপণ কৰি কিছু পৰিমাণে হ'লেও পৰিৱেশটো বেলেঞ্চ কৰি ৰাখিবলৈ আমি আমাৰ ফালৰ পৰা ক্ষুদ্ৰ প্ৰয়াস হাতত লৈছোঁ। কিন্তু এয়াই শেষ প্ৰয়াস নহয়, ভৱিষ্যতলৈ আমাৰ এয়া প্ৰয়াস অব্যাহত থাকিব। কেৱল ইয়াতে নহয়, আজি আমি গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত কৰিছোঁ, কাইলৈ বেলেগ এটা সামূহিক বা ৰাজহুৱা প্লেচত কৰিম। তেনেদৰে আমাৰ গুৰেশ্বৰ সেউজীয়াকৰণৰ এই যি প্ৰক্ৰিয়া আজি আমি আৰম্ভ কৰিলোঁ, সেয়া আমাৰ কণ্টিনিউৱাছলি চলি থাকিব। আজি আমি অতি কমেও 50-60ডাল বৃক্ষ আমি ৰোপণ কৰিলোঁ ইয়াতে।